মানুহ হেৰেঙা দেখোঁ আমাৰ গাঁৱত ইমান মানুহ আছে মই লাজে পাইছোঁ মানুহখিনিৰ লগত আমাৰ গাঁৱৰ মানুহকেইটা ক'ত গ'ল বৰষুণৰ কাৰণে আহিব ন অঁ আহিব লাগিব অঁ বঢ়িয়া মাইক্ৰফোন এটা দিয়াচোন এতিয়া কথাটো হ'ল চেল্ফিটো উঠিব আহিছে মই বোলো ধুনীয়া উঠিলে বোলে এই চুটি ফ্ৰক চক কেলৈ পিন্ধি আহিছে সুধিলোঁ কি উত্তৰ দিলে শুনকচোন কেলৈ পিন্ধিছা কিয় নিপিন্ধিম চুটি ফ্ৰক বিহুৰ বতৰত চুটি ফ্ৰক নিপিন্ধে আপোনালোকে দেখোন কয় চুটি ফ্ৰক পিন্ধিব লাগে হে ৰাম কৃষ্ণ কেতিয়া ক'লো চুটি ফ্ৰক পিন্ধিব লাগে বুলি আপুনিয়ে দেখোন কয় কি কয় যে মেখেলা পিন্ধিলে বুঢ়ী বুঢ়ী লাগে অকলি যৌৱন নৈ ঐ মাহাৰ কবি গৈ ঐ বাটকে পালে জুৱাই বুলিবলৈ ঐ মেখেলা পিন্ধিলে ঐ লাগে বুঢ়ী বুঢ়ী ঐ ফৰক চিলাই ল'বি চুটি চুটি কৰি কোৱা নাই এতিয়া আমি বেলেগ ঘটনা এটা কওঁ এতিয়া আমি চবেই আমাৰ ফ্ৰেণ্ড থাকে ৰাতি মেছেজ দিওঁ ন হোৱাটছআপত কি কৰি আছা এনেই আছোঁ খোলা নেকি নাই হোৱা বুজিলে এই সেনেকুৱা আছিলতো আগতে জানে নাই আগতে এই বস্তুটো সেই পেপাৰটো আগতেও আছিল আগতে অলপ বেলেগ ষ্টাইলত আছিল মানে কাৰবাৰটো এতিয়া আমি হোৱাটছআপত দিওঁ ট্ৰিং কি কৰি আছে এনেই আছে এই বস্তুটো আগতে অকণমান বেছিক বেলেগকৈ আছিল তাৰমানে অকণমান তোমালোকে জানা নেকি বস্তুটো কেনেকৈ আছিল আগতে জানে নেকি কোনোবাই জানিব যিসকল অকণমান বয়সীয়া মানে যিখিনি আমাৰ চাণক্যদাহঁতে ভালকৈ জানিব অকণ দূৰে দূৰে আছে চাগে চাণক্যদাহঁতে বহুত ভালকৈ জানিব এতিয়া কথাটো হ'ল আগতে কেনেকৈ আছিল আগতে ভাল পায় নিজৰ মানুহজনীক ভাল পায় বিৰাট ভাল পালে কি কৰে মানে ক'বতো নোৱাৰে বাপেকে মানে সেই টঙাল চঙাল তোলাই থাকে এনেকৈ তাৰপিছত মানুহ ল'ৰাটো আহে চাইকেলখন লগাই বেলটো বজাই থাকে টিং ক্লিং 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 তাই ওলাই আহিব নোৱাৰে বাপেক সন্মুখতে বহি টঙাল তোলাই আছে কেনেকৈ ওলাই আহিব একদম অসহ্য লাগি থাকে কেনেকৈ ওলাই আহে তাৰপিছত ল'ৰাটোৱে আৰু উপায় নোহোৱা হৈ গান গায় ঐ কাউৰী সতৰু মুগা চুমনিয়াৰ ঐ পৰিব নিদিয়ে ঐ ডালত ঐ তোৰে মোৰে সতৰু তোৰে মাৰ বাপেৰ ঐ ফুৰিব নিদিয়ে লগত তেনেকৈ কৈছিল আগতে এতিয়া মেছেজত হৈ যায় তেতিয়া গান গাব লাগিছিল যে তোৰে মোৰে সতৰু তোৰে মাৰ বাপেৰ ফুৰিব নিদিয়ে লগত তেনেকুৱা আছিল কাৰবাৰটো এটা ডাঙৰ ঘটনা এটা হৈছে মোৰ নিজৰ সিদিনা কওঁ নেকি কথাটো কওঁ নে সিদিনা মানে কি হ'ল মই মানে শ্বুটিঙৰ পৰা ওলাইছোঁ মোৰ মোবাইলত মেছেজ এটা আহে হাই ডক্টৰ বোলে মোৰ মোবাইলত হাই ডক্টৰ বুলি কিয় আহে মোৰ দেউতাহে ডক্টৰ মইতো ডক্টৰ নহয় সেইটো ডক্টৰ নহয় এইটো ডিয়াৰ হে ডি আৰু আৰ বুলি আহিছে আমাৰ ইয়াতে বহুত শিক্ষিত মানুহ আছে একদম চামৰা চেলাই দিব একদম ডি আৰ মানে ডক্টৰ ডিয়াৰ ডি আৰু আৰ মানে ডিয়াৰ DEAR মানে ডিয়াৰ আজিকালি নতুন শৰ্ট ফৰ্ম ওলাইছে নহয় হা কেনেকে ডিয়াৰ মানে ডিয়াৰ হয় নেকি অঁ ঠিকে আছে তেতিয়াহ'লে মোৰ কালি চেক এখন আছে মই আৰু A আৰু P মানে P আৰু A লিখি দিম পুলকেশ হ'বনে নহয় কেনেকৈ নহ'ব ডি আৰু আৰ মানে যদি ডিয়াৰ হয় P আৰু A মানে পুলকেশ হ'ব সেইটো মেছেজতহে লিখে চেকতো আপোনাৰ ফুল নেম লিখিব লাগিব তাৰমানে ইংৰাজী নাজানে ডি আৰু আৰটো জানে বাকীখিনি লিখিব নাজানে হৈ গ'ল বুজি পালে মজা হৈছে কিন্তু বঢ়িয়া হা বঢ়িয়া মজা হৈছে বঢ়িয়া কিন্তু এটা কথা তোক মানে এটা বস্তু ভাল লাগিছে মই এই বহাগৰ 1 তাৰিখৰ পৰা এইযোৰ পিন্ধিয়ে আছো ন স্কুল চুল নাই চিষ্টেম নাই মজা তোৰ মানে স্কুলত যোৱা চিষ্টেমে নাই একো কোন ক্লাছত পঢ়ি আছিল মনত আছে নাই ক্লাছ 5 যোৱা বছৰো কৈছিল ক্লাছ 5 বুলি এই বছৰ পঢ়া নাই নহয় এই বছৰ পঢ়া নাই যোৱা বছৰতে আছ মৰমটো সেইটো বছৰৰ মৰমটো এৰিব পৰা নাই হে বঢ়িয়া না এইটো পঢ়াটো মানে কি কিয় হেৰি কৰা নাই আপুনিয়ে কওকচোন পঢ়াটো কি বস্তু পঢ়াটো মানে কি এটা মানুহ ইণ্টাৰেষ্ট নিচা এটা পঢ়াটো নিচা লাগিব পঢ়াটো নিচা নহ'লে কেনেকৈ তই এতিয়া সেইকাৰণে তোৰ নিচাটো নাই সেইকাৰণে পঢ়া নাই সিদিনা মই মা দেউতাই কৈ থকা শুনিছো নহয় কি খুৰাৰ বোলে বৰ নিচা হৈছে নিচাটো বোলে বৰ বেয়া বস্তু সেইকাৰণে মই এৰি দিছো সেইকাৰণে তই নিচাটো এৰি দিছ
ঐ পঢ়াটো বেলেগ নিচা এইটো মানে এইটো ব্ৰেইনৰ পৰা আহে এইটো বেলেগ নিচা এইটো বেলেগ নিচা হ'লেও নিচা য়েছ ডাঙৰ হ'লে খাব পাৰিবি ডাঙৰ হ'লে নহয় মই এতিয়াই খাওঁ হা কি খা তই বিমল হা বিমল খা কিয় কেশৰৰ ইমান দাম বিমলৰ কুহে কেশৰৰ দম সেইকাৰণে বিমল 5 টকাতে পাই বিমলে খাওঁ এই নামি যাই উঠিয়ে গাড়ীখনৰ ভিতৰত বহিবি আমাৰ ইয়াতে নহ'লে আইফিলে মাৰি ঘূৰিব বাপৰে বাপ কি ভিৰ গুচি আপি যা পানী গিলাচ লৈ যা পানী গিলাচ লৈ আনিছো বাপৰে বাপ শুনচোন আপি শুনি এইফালে আপি চৰবত আছে না চৰবত আছে নেমু চৰবত হ'ব হ'ব যা লৈ এতিয়া কথাটো হ'ল আমি বিহু এটা শুনো পুৰণা শুনিব নেকি মই গাবলৈ চেষ্টা কৰি আছোঁ তাৰমানে সিদিনা মানে কি হ'ল গৌৰেশ্বৰ প্ৰগ্ৰেম এখন আছিল মোৰ লগত মই যাৰ লগত প্ৰগ্ৰেম কৰোঁ গৌৰী ৰাজখোৱা বুলি তাইক ক'লোঁ বোলে গৌৰী এইবাৰ মই এটা গান এটা গাওঁ বোলে গাওঁ পুলক দা কি গাব বোলে মোক ভূপেন হাজৰিকাৰ গান গালেই ভাল হ'ব ধুনীয়াকৈ মাইক্ৰফোনটো লৈছোঁ এনেকৈ দিছোঁ আৰু উঠি গৈ মাইক টেষ্টিং এনেকৈ গৈ আছোঁ গৈ কিনে একদম ধুনীয়াকৈ থিয় হৈছোঁ ভূপেন হাজৰিকাৰ গান এটা গাম প্ৰথমতে ৰাইজ সহযোগ কৰিব দেই মই গান এটা গাবলৈ লৈছোঁ মানুহে মানুহৰ বাবে ৰাইজে কৈছে বা বেলেগ গাইছে বঢ়িয়া হৈছে দাদা আপুনি প্ৰথমৰ পৰা গাওক ধুনীয়াকৈ আৰু ষ্টেপ আগবাঢ়ি গৈছোঁ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে দাদা তামাম গাইছে আপুনি এক্টিঙতকৈ গান আপোনাৰ প্ৰফেশ্যন হোৱাটো উচিত ইমান ধুনীয়া গাইছে বঢ়িয়া গাইছে প্ৰথমৰ পৰা গাওক বোলে বা এটা লাইন গাওঁতে সিহঁতে ইমান গান গাই নকয় মই এটা লাইন গাওঁতে এনেকৈ কৈছে কি কাৰবাৰ পুলকাজ বনি গ'লোঁ একদম গামোচা পিছফালে দি লৈছোঁ এনেকৈ গৈছে এইবাৰ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে কমিটি ছেক্ৰেটাৰী সেইখিনি কৈছে দাদা আপুনি বেছি সময় গাব নালাগে তাৰমানে আপোনাৰ প্ৰথম লাইনটোৱে হোৱা নাই এইখিনি বাহিৰত যাই প্ৰেক্টিছ কৰি লওক তাৰপিছত আপুনি গাব মই এনেই লাহেকৈ নামি আহিছোঁ আৰু এনেকৈ দি নামি আহিছোঁ উপায়টো নাই আৰু কি ক'ব আৰু তেনেকুৱা কথা তাৰপিছত আৰু কি কৰিলোঁ মই বুজি গ'লোঁ অন্য গাব নোৱাৰিলে বিহুটো পাৰিম গাব বিহু এটা গাই দিছোঁ আপোনালোকক শুনাও নেকি সেইটো গান বিহু গাই শুনাও নেকি মই আহেতো বেয়া পাইছে নেকি বাৰু মানে জোৰদাৰটো লগা নাই আমাৰ বৰ্ণত দি যিটো জোৰ সেইটো পোৱা নাই মই দেখা নাই বেয়া পাইছে নেকি বাৰু দেহি লাই শাক পালেং শাক ধনিয়া বাবৰি পথাৰৰ বগৰী আনি থবা বুটলি মহজা মাছলৈ পুতি কলিখনা কাৱৈ দৰিকনা মাছে মাৰি জুতি লগাই সাজি খাম মহৰ গাখীৰ এটা দৈ নাচনি থৈছা জানো আমালৈ নিজৰ বুলিহে সোমাম গৈ আপোন বুলিহে মাতিম গৈ দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত চপত আহিল মই টেঙা অলপ দিব লাগিছিল নেমু টেঙা চিনি নাপাওঁ টেঙা হোৱা নাই নেকি টেঙা দিয়ে অকণমান মিঠা মিঠাহে লাগিছে এতিয়াই লৈ আহিছোঁ মহৰ গাখীৰ এটা দৈ নাচনি থৈছা জানো আমালৈ নিজৰ বুলিহে সোমাম গৈ আপোন বুলিহে মাতিম গৈ নিৰেন্দ্ৰ হাত চাবইটো কম হৈছে আপোন বুলিহে মাতিম গৈ দিবা জানো মৰহমৰ দিবা জানো মৰহমৰ মাত হাবি জুই লাগিলে লীলা কুকুহা উৰিলে কুকুহা উৰিলে দৰকি উঠিলে চাহেব বন অবগৰী হবা জানো লগৰী দিবা জানো মৰহমৰ দিবা জানো মৰহমৰ মা নেমু দিলি বেছিকৈ দিছ ধন্যবাদ
কি দিছ এইবিলাক ঘৰত বেছিকে নেমু নাই যে আপুনি দেখোন ক'লে সৰহকৈ নেমু দিব লাগে অঁ ভীম চাবোনকে গুলি আনিছো ভীম চাবোন কেলে দিছ ভীম চাবোনত যে একেলগে 100টা নেমু থাকে এক মন হ'ব তই যা ইছ ৰাম ভীম চাবোন আমাৰ ইয়াত বজাৰ আছে বজাৰত নেমু কিনি আনিম পাভ মাছ কিনি আনিম হা বিনিতাপুৰ ঘৰত ৰান্ধিম তাৰপিছত খাব আহিবি তই মই গানেদি কৈ আছোঁ শুনিবি শুনিম ঐ বহ নদী বজাৰত ঐ পাভ মাছ কিনি লৈ ঐ পাভ মাছ কিনি লৈ বিনিতাবোৰে ঘৰত খৰিচা ঐ টেঙাৰে ৰান্ধো ঐ ভাতৰ পাতত বহি লৈ তোৰে কথা ভাবি বেদনাৰে চকুলো সৰেহে ৰতকৰ ফুল ৰুমালতে নাহৰ ফুল দুহাততে জেতুকাৰ আজিকালি ছোৱালী নাই আলতা দিয়ে জেতুকাৰ বোলে হেৰ ৰুণু জোন নেহাঁহিবি স্কুল বাদ দিলি এতিয়া এইবিলাক কৰিয়ে তই খাব লাগিব গম পাইছ নাই পাইছ ঠিক আছে বঢ়িয়া কি হ'ল নাচো কৰি আছো যে নাচিব মন গৈছে কি নাচিব মন গৈছে গান নাই কিবা নাই নাচিব মন গৈছে ক'ত গান ইয়াতে গান চান কোনো বজোৱা নাই ক'ত নাচিব মন গ'ল তোৰ গান এটা বাজিলে ভাল আছিল গান নাবাজে ইয়াতে মই ক'লেহে বাজিব মুখে ফাংচন কৰি মাতিছে তো গান ক'লে বাজিব নে গায়ক আদিছে সি মেলাই নে তো গান বাজিবই নে এনেকে আপুনি কওক তেতিয়াহ'লে কেলে কম মই গায়ক মাতিছে গায়কে সেই গান গাব অঁ কথা ক'বলৈ আহিছে ধন্যবাদ আটাইলে মোৰ দেৰিকৈ হ'লেও বিহুৰ শুভেচ্ছা থাকিল এনেকৈ আকৌ লগ পাম আপোনালোকে মৰম আৰু আশীৰ্বাদ মোক দি যাব এইখিনি কৈ মোৰ নিজৰ বক্তব্য সামৰণি মাৰিলোঁ লাষ্টত এফাকি ডাঙৰকৈ গাবলৈ মন গৈছে মোৰ যিহেতু গাঁৱত আহিছোঁ এইখনি গাঁও আপোন হিয়াতে দেখোন চাণক্যদা আছে নেকি কিন্তু মই দেখা পাইছিলোঁ এইখিনি চাণক্যদা আছে নেকি চাণক্যদা আছে নেকি এইখিনি নাই দিয়ে নহওক আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দি যাব সদায় সেইটোৱে বিচাৰিছোঁ এইখিনি কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ৰ'ব দেই ৰাইজসকল এটা কথা ক'ব পাহৰিছিলোৱে আপোনালোকে চানমাৰি চান দিয়ে